हेलो फ्रेंड्स की खबर सकलो निश्चय भाले कुशले आछे एहा लिपिस डायरी आरो মই লিপি আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু নতুন ভিডিও এটিৰ জৰিয়তে এটি নতুন ৰেচিপি লৈ আহিছো আপোনালোকৰ বাবে আৰু আজি ৰেচিপিটোৰ নাম হৈছে কলৰ পুৰি সাধাৰণতে আমি সকলোৱে পুৰি বনাবলৈ জানোৱেই আৰু খাইও পাইছো কিন্তু আজি অকণমান বেলেগকৈ কলৰ পুৰি লৈ আহিছো খাবলৈ বিৰাটেই সুস্বাদু হয় আৰু স্বাস্থ্যৰ পক্ষেও ভাল হয় খুবেই হেলদি হয় আৰু সৰু ল'ৰা ছোৱালীও খাই বিৰাটেই ভাল পাব খুব সুন্দৰ হয় ফুলা ফুলা দেখিছেনে আৰু মচমচীয়া হয় খাবলৈ আৰু সাধাৰণতে মই কলৰ পকা কলৰে বনাইছো আৰু কেতিয়াবা কলবোৰ সাধাৰণতে অকণমান বেয়া হ'বলৈ ধৰে যেতিয়া খুব বেছিকৈ ফলমূল আমাৰ ঘৰত থাকি যায় তেতিয়া কলবোৰ অকণমান ক'লা পৰিব ধৰোঁতে আমি তাক নাখাই পেলাই দিওঁ গতিকে তেনেকুৱা আমি কলসমূহ যদি থাকে আমাৰ ঘৰত তেতিয়াহ'লে সেই কল পেলাই নিদি এনেদৰে সেই কলেৰে পুৰি বনাই আমি খাব পাৰোঁ আৰু জুতি ল'ব পাৰোঁ বিৰাটেই সোৱাদ হয় আপোনালোকে ট্ৰাই কৰি চাব গতিকে আপোনালোকক লৈ যাব বিচাৰিছোঁ আগবঢ়াই মোৰ ভিডিঅ'টোৰ মাজলৈ আৰু আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো আঁকোৱালি ল'ব লগতে যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব কমেণ্টত জনাব কেনেকুৱা পালে আৰু লগতে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেনেহ'লে আহক আগবাঢ়িছোঁ ভিডিঅ'টোৰ মাজলৈ এনেকুৱা হৈ গৈছে কলকেইটা আমাৰ ঘৰৰে কল হয় গতিকে অকণমান ওপৰত দেখিছেনে ক'লা পৰি আহিছে গতিকে এনেকুৱা কল পেলাই নিদি মই এই কলৰে পুৰি বনালোঁ গতিকে এই কলটো পেলাই আপোনালোকে নিদিব এয়া দেখিবলৈ পাইছে মই আটা লৈছোঁ দুটা কল লৈছোঁ তাৰে পৰা ইয়াতে অকণমান নিমখ আৰু অকণমান বেকিং পাউডাৰ লৈছোঁ আৰু ইয়াতে লৈছোঁ পানী যদি প্ৰয়োজন হয় তেতিয়াহে পানীটো ব্যৱহাৰ কৰিব নহ'লে আমাক পানীৰ প্ৰয়োজন নহয় আৰু এইখিনি মঠিবলৈ লৈছোঁ অকণমান ৰিফাইন তেল আপোনালোকে ব্যৱহাৰ কৰিব এটা জোখত আৰু এইখিনি এতিয়া মই ভালদৰে মঠি ল'ম আটাখিনি মিহলাই এয়া মই আটাখিনি মঠি লৈছোঁ আৰু এনেকুৱা লাডু আকাৰত কৰি আপোনালোকক দেখুৱাইছোঁ পোনে পোনে আৰু অকণমান আটাটো মই বেছিকৈ লৈছোঁ লাডুকেইটাত মিহলি কৰি সানি লৈছোঁ কাৰণ অকণমান ঢিলা হয় যিহেতু আমি কলেৰে মঠো আটাখিনি সেইখিনি ঢিলা হয় আৰু মঠোতে আপোনালোকৰ হয়তো অকণমান অসুবিধাও পাব পাৰে তেতিয়া অকণমান আটা এড কৰি দিব আৰু এইখিনি এতিয়া মই লাডুকেইটা দেখিছে বেলি ল'ম এয়া লাহে লাহে বেলি দিব এটা জোখত আপোনালোকে নিশ্চয় সকলোৱে যিহেতু পুৰি বনাব গতিকে মই বেছিকৈ দেখুওৱা নাই এইখিনি আপোনালোকে এটা জোখত আপোনালোকৰ হিচাপত পুৰিখিনি বেলি ল'ব খুব বেছি পাতল কৰি নিদিব খুব বেছি মোটা কৰিও নাৰাখিব আৰু এনেকৈ বেলি ল'ব আৰু লাহে লাহে বেলিব কাৰণ যিহেতু আমাৰ এইখিনি ঢিলা হৈ থাকে কল দিয়াৰ বাবে গতিকে এনেদৰে সুন্দৰকৈ মই আটাইখিনি বেলি লওঁ মোৰ আটাইখিনি বেলি ৰেডি হৈ গ'ল এতিয়া মই লোহাৰ কেৰাহী এটাত অকণমান ৰিফাইন তেল গৰম হ'বলৈ দিছোঁ আপোনালোকে যিকোনো কেৰাহী ব্যৱহাৰ কৰিব পাৰে ৰিফাইন তেলখিনি গৰম হৈ অহা তেতিয়া মই এখনকৈ পুৰি ইয়াত দি যাম আৰু সুন্দৰকৈ পুৰিখিনি ভাজি যাম খুব সুন্দৰকৈ ফুলি আহিছে দেখিবলৈ পাইছে আপোনালোকে নিশ্চয় খুব সুন্দৰ হৈ খাবলৈ আৰু পুৰি যেনেদৰে ভাজোঁ আমাৰ সকলোৰে প্ৰচেছটো একেই গতিকে বেছিকৈ নাই দেখুৱাম মই এনেদৰে মই আটাইকেইখন পুৰি ভাজি ল'ম এখনকৈ ৰেডি হৈ যাব আৰু খাবলৈ বিৰাটেই সোৱাদ হয় মই আপোনালোকক ক'লোৱেই গতিকে যদিহে আপোনালোকৰ ঘৰত তেনেকুৱা কল থাকে নতুন ভাল কলেৰেও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে পুৰি বনাবলৈ কিন্তু বিশেষকৈ কৈছোঁ এইকাৰণে যে তেনেকুৱা কলবোৰ আমি খাবলৈ বেয়া পাওঁ আৰু সেইবাবে সেই কলবোৰ পেলনি যায় গতিকে তেনেকুৱা কল যদি আপোনালোকৰ ঘৰতো থাকে তেতিয়াহ'লে সেই কলটো পেলাই নিদি এনেদৰে আপোনালোকে পুৰি বনাই খাব পাৰে নতুবা আপোনালোকে ৰুটি বনায়ো খাব পাৰে আৰু খাবলৈ বিৰাটেই সোৱাদ হয় আৰু আমাৰ স্বাস্থ্যৰ পক্ষেও ভাল গতিকে এনেদৰে পুৰি বনাব আৰু ইয়াৰ জুতি ল'ব এনেদৰে এতিয়া মই আটাইকেইখন পুৰি ৰেডি কৰি লওঁ আৰু এয়া আমাৰ আটাইকেইখন কলৰ পুৰি ৰেডি হৈ গ'ল বানানা পুৰি ৰেডি হৈ গ'ল খুব সুন্দৰ হৈছে ফুলা ফুলা হৈছে আৰু খুব সুন্দৰ কালাৰ এটা আহিছে খাবলৈও বিৰাটেই সোৱাদ হৈছে যেতিয়া আমি লুচিকেইখন কামুৰি দিম তেতিয়া তাত যিটো পকা কলৰ এটা সোৱাদ সেই সোৱাদটো আহি যায় খাবলৈ বিৰাটেই সোৱাদ হয় আপোনালোকে যিকোনো ঘুগুনি নতুবা যিকোনো আচাৰৰ লগতে পুৰিটো পৰিৱেশন কৰিব পাৰে আৰু আশা কৰিলোঁ আপোনালোকে ভাল পালে বুলি আজিৰ ৰেচিপিটো আৰু যদিহে আপোনালোকৰ ঘৰত কল আছে পকা কল আৰু
নতুবা বেয়া হৈ যাব ধৰা কল আছে যিসমূহ কলা পৰি যায় সাধাৰণতে বাকলিটো পেলাই দিয়া যায় সেই কল যদি আছে নিশ্চয় নিজেই পুৰি বনাই খাব আৰু ইয়াৰ সোৱাদ ল'ব বুলি আৰু যদি মোৰ ভিডিঅ'টো চাই আজি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব একেবাৰে সাধাৰণ ৰেচিপি এটা লৈ আহিলোঁ তথাপি যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে লগতে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নটিফিকেশ্যনৰ আপডেটসমূহ আপোনালোকে পাই থাকে লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে এতিয়ালৈ আহিছোঁ ধন্যবাদ